সামাজিক মাধ্যমৰ সবাতকৈ জনপ্ৰিয় এপছ হোৱাটছআপ। আপুনি নিশ্চয় মোবাইল ব্যৱহাৰ কৰিছে আৰু আপোনাৰ মোবাইলত নিশ্চয় হোৱাটছআপ নামৰ যিটো এপছ, সেই এপছটো আজিৰ পৰা বিকল। এইটো কাৰণ যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু আজিলৈকে বৰ্তমান বিশ্বৰ প্ৰতিখন দেশতে হোৱাটছআপে কাম নকৰা হৈছে, অৰ্থাৎ হোৱাটছআপ বন্ধ হৈ গৈছে। সামাজিক মাধ্যমৰ সবাতকৈ চৰ্চিত, সকলোৰে জনপ্ৰিয় আৰু একেবাৰে কম দিনত সকলোৰে পৰিচিত হোৱা এটা এপছ আছিলে হোৱাটছআপ। এই হোৱাটছআপটো সকলোৰ মোবাইলত আছে আৰু কিন্তু আজিৰ পৰা হোৱাটছআপে আৰু কাম নকৰিব। কিন্তু ভয় খোৱাৰ দৰকাৰ নাই, ভিডিঅ'টো পুৰা চাওক, চালেহে গম পাব। মোৰ সবাতকৈ জনপ্ৰিয় এটা এপছৰ নাম হ'ল হোৱাটছআপ। দেশ বিদেশৰ যিকোনো জনৰ লগত সম্পৰ্ক গঢ়োতে হোৱাটছআপে যিটো কাম কৰে সেই কামটো অন্য এপছে ইমান জলদি কৰিব নোৱাৰে। কিন্তু এক দুখৰ খবৰ যে হোৱাটছআপ বৰ্তমানে দেশ নহয় বিদেশতো হোৱাটছআপ বন্ধ হৈ গৈছে। যোৱাকালিৰ পৰা আৰম্ভ হৈছে, কিন্তু আজি বৰ্তমানলৈকে যদি আপুনি হোৱাটছআপ ব্যৱহাৰ কৰি আছে, আপুনি চেক কৰিব পাৰে আপোনাৰ হোৱাটছআপত গৈ যে আপোনাৰ হোৱাটছআপ বৰ্তমানে বিকল হৈ পৰিছে, হোৱাটছআপে কাম নকৰা হৈছে। যিসকলে এই ভিডিঅ'টো চাই আছে প্ৰত্যেকক আৰু এটা কথা কৈছোঁ যে আপোনালোকে ইয়াৰ লগত চিন্তিত হোৱা দৰকাৰ নাই, কাৰণ হোৱাটছআপে নতুন ভাৰ্জন লৈ আহিব। অৱশ্যে সেই ভাৰ্চনটো আহোঁতে 1-2 দিন পলম হ'ব পাৰে, কিন্তু হোৱাটছআপৰ আগৰ যিটো ব্যৱহাৰ সেই ব্যৱহাৰ একেই থাকিব। মাত্ৰ হোৱাটছআপে নতুন ভাৰ্জন ক্ৰিয়েট কৰি আছে আৰু সেই ক্ৰিয়েট কৰাৰ কাৰণেহে যোৱাকালিৰ পৰা লাহে লাহে আজি একেবাৰে হোৱাটছআপ দেশ তথা বিদেশৰ বিভিন্ন ঠাইতো একেলগে বিকল হৈ আছে।